কেনেকৈ ষ্টাৰ্ট হৈছিলে আপোনাৰ যাত্ৰাটো? মোৰ যাত্ৰা মই 14-15 বছৰমানতে ওলালোঁ ঘৰৰ পৰা। কিছুমান কথা বুজি পাওঁ আৰু ভালকৈ বুজি পাওঁ, সুখ দুখ ভাল বেয়া সেইখিনি কথা বুজি পাওঁ। মই এটা খুব নিম্ন পৰিয়ালৰ পৰা অহা, ঘৰ অভাৱীয় আছিলোঁ আমি। মানে এনেকুৱা হয় য'ত দিনত মানে নানিলে মানে চোলা নজ্বলে, দিনটো যেনেকৈ নহওক আনিলেহে ৰাতি চোলা জ্বলিব, তেনেকুৱা আছিলে। কিন্তু ঈশ্বৰৰ কৃপা মাতাৰাণী কৃপা সেইখিনি মই কৰা নাই। এতিয়া ঘৰৰ অলপমান মানে থাকিব পৰা ঘৰ এটা হৈছে, বা চবেই নিজৰ নিজৰ কাম ধান্দাত লাগিছে। দাদাহঁতেও কিবা কিবি কৰে, গতিকে ধুনীয়াকৈ চলিব পৰা হৈছে। কিন্তু মই একদম সাধাৰণ ঘৰৰ আছিলোঁ, অভাৱত ডাঙৰ হৈছোঁ। অভাৱ সহ্য কৰিব নোৱাৰি মই ঘৰৰ পৰা ওলাই আহিছোঁ। মোৰ মনতো এটা আছে যে মই শাৰীৰিকভাৱে বেলেগ বা মোৰ মানসিকভাৱে মই ক'ত ভুগি আছোঁ, মোৰ শৰীৰটো বেলেগ মনটো বেলেগ, সেইটোতো মোৰ আছে। আকৌ ঘৰখনৰ অভাৱৰ কাৰণে মই ওলাই গুচি আহিছোঁ, 14-15 বছৰ বয়সত। বছৰতে ওলাই গুচি আহিছোঁ। কিন্তু মই আমাৰ ইয়াত নহয়, অসমত নহয়, ইউপিৰ ফালে গৈছিলোঁ মই। হয় নেকি? হয়, তাতে মই নাচিছোঁ। নাচি কৰি মই যিকেইটা পাওঁ আহি পেলাই আকৌ ঘৰখন চলাওঁ।